Hello everyone, আজি ভাত খাইছোঁ লগত আছিল টেঙা আঞ্জাৰ লগত মাছ। আজি সেইটো ভাবিছোঁ মই টেঙা খাম, মানে আম টেঙা লিঙত পিচি, সেইকাৰণে মায়ে খালী পেটত খাব নিদিয়ে কাৰণে ভাত খালোঁ, তাৰপিছত টেঙা খালোঁ। এইফালে মোৰ আহিলে পাৰ্চেল এটা ৰাইচ, আৰু এইফালে সন্ধিয়া সময়ত খালোঁ এগ চপ, আৰু লগতে আছিল বানানা চপ। খাবলৈ দুটা ভালেই আছিল ৰাইচ, আৰু সেয়া খাই লৈ আমি ওলাইছোঁ খুবাৰীলৈ বুলি যাবলৈ, কাৰণ কালি আছিলে আমাৰ নতুন দৰা কইনাহালৰ খুবাৰী। পাপা, বা, মই আৰু মা চাৰিটা গ'লোঁ তালৈ বুলি। আৰু এইফালে বা আৰু মই আহি আছোঁ ওচৰৰ দাদা এটাৰ লগত, আৰু মাহঁত পাছত আহি আছে দেই। আৰু এয়া গৈ পাই লৈ তাত খালোঁ চাহ, আৰু পেলাই আমাৰ জেঠু মনে আছে ছাগলী মাংস কেনেকুৱা খুৱাব লাগে নহয়, বেলেগটো মাংস আছিলে। আৰু এয়া খুবাৰী, মানে এয়া পুতি পৰি থকা প্ৰসাদ খালোঁ। আৰু এইফালে চাওকচোন পাপাহঁতে মিলি এই মানে আমাৰ নতুন কইনাই আনা ফাৰ্নিচাৰখিনি ভিতৰত সোমোৱাই আছিল, কিন্তু এইটো বস্তু কি জানো পাহৰিলোঁ, সোমোৱাব নোৱাৰিলে। তাৰপিছত ভাত পানী খালোঁ, ভাত পানী খাই ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানে, যদিহে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ মানে বাই।